মৰ্নিং বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এক ভিডিঅ'লৈ। চ' বন্ধুসকল, পুৱাই ইয়াৰ বাল্টি চাল্টি লৈ মই ওলাইছোঁ মাছ মাৰিবলৈ। তাকো বেছি দূৰত নহয়, এইটো হৈছে মোৰ ৰুমটো আৰু সেই ৰুমৰ কাষতে আছে এইফালে অকণমান পানী আছে, তাতে হেনো কিবা কিবি বহুত মাছ আছে। কালিও মাছ ধৰি লৈ গৈছে আৰু সেইকাৰণে ভাবিলোঁ আজি বন্ধ দিন, গতিকে চাওঁচোন কি মাছ পাওঁ। ময়ো আজি ধৰোঁগৈ মানকাছত প্ৰথমবাৰৰ বাবে এনেধৰণৰ মাছ মাৰিবলৈ ওলাইছোঁ। গতিকে বলক চাওঁ কি মাছ পাওঁ। গতিকে আহকচোন চাই লওঁ আগে পানীখিনি কিমান আছে চাওঁ। দূৰ দূৰকৈ বুকুতে সোমাৰি যেন নেপালিতে এইখিনি আপোনালোকে দেখিবলৈ পাইছে। পানীও বেছি নাই, এতিয়া মাছ হ'বনে নাই ক'ব নোৱাৰি। আৰু যি কি নহওক চাওঁ আগে বস্তুখিনি লৈ আহোঁ। লাগি চাওঁ মাছ ওলাই নে নোলায়। চ' বন্ধুসকল, সেয়া আলি চালি মাৰি ৰেডি কৰি ল'লোঁ। এটা সিঁচিম, মাছ ওলাব যেন লাগিছে, কাৰণ এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে টুক মাৰি আছে মাছবিলাকে। এয়া নেট চেট লগাই পূৰা ৰেডি কৰি লৈছোঁ। এতিয়া সিঁচোঁ আৰু সিঁচাৰ পিছত আপোনালোকক দেখাম কেনেকৈ মাছ উলিয়ায়। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ। চ' এয়া বন্ধুসকল দেখিবলৈ পাইছে আমাৰ পানী সিঁচা কাম তীব্ৰ গতিত চলি আছে। আৰু এয়া চাওক পানী শুকাই মানে মাছবিলাকে পূৰা টুপুক টাপাক মাৰিবলৈ লৈছে। এয়া চাওক আৰু বেছি নাই, প্ৰায় 30% পানী শেষ হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এই তাৰ পৰা আছিল পানী, এয়া গৈ আছে অকণমান নাই। চ' বন্ধুসকল, মানকাছৰ প্ৰথমটো এক্সপিৰিয়েঞ্চ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। চ' গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ। এয়া চাওক কেইটামান চলি আছে পানী সিঁচা কাম। গাখীৰতে মহৰ খুঁটিৰ নিচিনা হৈছে। এয়া চাওক ৰুমৰ কাষতেই, আৰু এয়া মাছ ধৰিবলৈ গৈ আছোঁ। চ' খুবেই ইণ্টাৰেষ্টিং, চাই থাকিব বন্ধুসকল। চ' বন্ধুসকল, এয়া দেখিবলৈ পাইছে আমাৰ প্ৰায় 50% পানী ইতিমধ্যে শেষ হৈছে। এয়া আমাৰ মেইন মেচিন চলি আছে, আৰু পাছতে মাছ ধৰিবলৈ পাম। এইটো চাওক, এইটো দেখিবলৈ পাইছে গৰৈ মাছৰ পোনা। অকণমান জুম কৰি দেখাইছোঁ, এইখিনি আছিলে গৰৈ মাছৰ পোনা। সৰু মাছবিলাকহে আছে, ডাঙৰবিলাকত ক'ত সোমাল এতিয়ালৈ দেখা দেখিকে নাই। সেইফালে গাঁত আছে, তাতে সোমাইছে নেকি ঠিকা নাই। গাঁত আছে, গাঁতত সোমাই থকা নাইতো। সেইখিনি কেইটামান ওলালে নোলালে নোলায় আৰু।
বোকা ফেনিকি চালা মোৰ ভৰিত পিলাই দিলে নহয় এটা কি মাছ বা আছিলে এইটোৱে বুলিছা আহক বুলিছা আহক এইটো চাওক এইটো ই হ'ব লাগে নে গৰৈ কি হ'ব লাগে এইখিনিতে এটা আছে এনেকৈ ধৰক না হয় না নাপালে আছে আকৌ নাপালে তুই আছিলে মই ভৰিত লগাইছিলোঁ কিন্তু পুৰা পিছলকৈ কোন কোলাই দিছিলে মোৰ ভৰিত ক'ত আছিল বা বন্ধুসকল আমাৰ মাছ ধৰাৰ কাৰ্য ইমানতে সামৰণি মাৰিছোঁ আৰু দেখাম আপোনালোকক কিমান ধৰিলোঁ আজি ধৰি মেলি এতিয়াতো এই বাল্টিটোত ইমানখিনি দেখিবলৈ পাইছে অলপ পানীও আছে গতিকে চাফ চিকুণ কৰি আপোনালোকক দেখাম কিমান ধৰিলোঁ আজি চ' মানকাছৰ প্ৰথমটো এক্সপিৰিয়েঞ্চ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ চ' কেনে পালে জনাবলৈ নাপাহৰিব আৰু অকণমান বাকী আছে সেইখিনিকো দেখুৱাম আপোনালোকক কিমান ধৰিলোঁ এয়া মোৰ লগত আছে এজন সুদূৰ বৰপেটাৰ পৰা অহা ছাৰ মানকাছত আহি মাছ ধৰিছে কেনে পালে জনাব কেনেকুৱা লাগিল মাছ ধৰি বৰ বঢ়িয়া মজা প্ৰথমটো এক্সপিৰিয়েঞ্চ দুয়োজন একেলগে চ' সদায় মনত থাকিব এইটো গাঁৱলীয়া আনন্দ বহুত দিন বহুত বছৰ ধৰি এইবোৰ কৰিব পৰা নাছিলোঁ আজি কৰিলোঁ বহুত ভাল লাগিছে গতিকে বলক এতিয়া যাওঁ কিমান ধৰিলোঁ ভালকৈ ধুই মেলি সকলো দেখাম আপোনালোকক বুজিছা আহক এতিয়া যাওঁ আৰু যিকেইটা আছিল সেইকেইটাতো প্ৰাণ ঘূৰাই দিয়া যাওক সেয়া পানী এৰি দিছোঁ কি আকৌ ওলাইছে নেকি দিয়ক আহক যাওঁ হ'ল আৰু বহুত ধৰিলোঁ চব বন্ধুসকল মাছ ধুই মেলি ভগাই ল'লোঁ দুইজনৰ মাজত ইমানকৈ ভাগ পৰিছে সেইখিনি চাওক আৰু ইফালে কেইটামান থৈছোঁ জীয়াই থকাৰ কাৰণে জীয়াই ৰাখিম চব পিছত খাব পৰাকৈ একেলগে ইমানবিলাকতো খাব নোৱাৰি সেইকাৰণে জীয়াই ৰখাৰ ব্যৱস্থা কৰিছোঁ পিছত লাহে লাহে খোৱা যাব চব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে এনেদৰে যিহেতু কোনো ধৰণৰ প্ৰফেশ্যনেল ব্লগাৰ নহয় সেনেকৈ সেইকাৰণে যেতিয়া মন যায় তেতিয়াই এনেধৰণে সৰু সৰুকৈ দুই এটা ভিডিঅ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'বিলাক আগলৈ এনেদৰে চাই থাকিব আৰু কেনে পাইছে কমেণ্ট কৰি যাব আজিলৈ আহিছোঁ ধন্যবাদ